আজি চাহ জংঘলৰ পৰা হাতী 6টা আহিছে নট খাগৰাবাৰী নেকি শান্তিপুৰ খাগৰাবাৰীত মানুহকেইটা জংঘল কাটি ঘৰ চৰ বনোৱাৰ কাৰণে সিহঁতৰ থকা বাসস্থানবিলাক নাইকা হৈ গৈছে। ইয়াৰ কাৰণে হাতীগিলা বাহিৰত ওলাই আছে। আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা আমি এইটো ডিউটি কৰি আছে যোনো যাতে ইয়াত থকা মানুহগিলা যেন ক্ষতি নকৰে। আমাৰ ফালৰ পৰা আমি যিমানখিনি পাৰোঁ হেল্প কৰি আছোঁ। তেওঁলোকে নিজেই গুচি যাব নেকি? সিহঁতো এতিয়া দিনটো থাকিব, মানুহ যদি ডিষ্টাৰ্ব নকৰে এটা জেগাতে থাকিব, ৰাতিৰ আৰু নিজৰ জেগালৈ ঘূৰি যাব। একো কিবা ক্ষতিকৰণটো কৰা নাই? নাই নাই, বৰ্তমানলৈকে একেলগে ক্ষতি হোৱা নাই। সিহঁতে ৰাতিত আহিছিলে, ৰাতি আহি এতিয়া আছে। মানুহগিলা অলপ ডিষ্টাৰ্ব দি আছিল, আমি এইটো অলপ ছাইড কৰি এতিয়া জেগাতে আছে আৰু হাতীগিলা। একদম গাঁৱৰ ভিতৰত ওলাই অহাটো আমি দেখা পাইছোঁ। তেওঁলোকৰ খাদ্যৰ অভাৱত আহিছে বুলি ভাবে নেকি আপুনি? এইটো খাদ্য অভাৱেই হয়। আগতে যিগিলা সিহঁতৰ বহুত জংঘল আছে, এতিয়া এই জংঘলকেইটা মানুহকেইটা কাটি ঘৰ চৰ বনাইছে। ইয়াৰ কাৰণে সিহঁতৰ থকা জেগাগিলা অলপ ডিষ্টাৰ্ব হোৱাৰ কাৰণে সিহঁতৰ বাহিৰত ওলাই আহে। मोनसे गोजोनथाव खौरां। क'क्राझार सहरनि जेडि र'डजों नांजाबनाय सुदेमपुरी गांजिमा बाजाराव थानाय आइ आफा मेडलाइफ बिएम हस्पिटालाव बेराम सोखानो हानायनि गोबां खाबु दं। आइ आफा मेडलाइफ बिएम हस्पिटालनि फेसिलिटिफोरानो जाबाय मेडिकेल लेबरेटरी, फार्मासि, पेडियाट्रिक्स, मेडिसिन, गाइनोलजी, डेन्टेल, इउर'लजी, डेन्टेल एक्सरे, प्ले एरिया, एक्सरे, सोनोग्राफि, ओटी, आईसीयू, एनआईसीयू एबा पीआईसीयू आरो आइ आफा मेडलाइफ बिएम हस्पिटाला 24 घन्टा जेब्लाबो खुलायै थागोन। लांलाय लाबोलायनि एम्बुलेन्सआबो मोजाङै सार्भिस थागोन। ओनसोलनि सुबुंफोरा बेराम आजारफोरजों भुगिनानै थाना दंब्ला थाबैनो नोंथांनि देहाखौ फाहामथाय लानो क'क्राझार सहरनि सुदेमपुरी गांजिमा बाजाराव थानाय आइ आफा मेडलाइफ बिएम हस्पिटालाव गोख्रैनो फाहामथाय लाफैनो हागोन। आबुङै मिथिनो थाखाय 9101655430 एबा 8822688026 जानबुं नम्बराव खौरां लाहरनो हागोन।